বান্ধৱীসকল স্বাগতম জনালো আপোনালোকক আমাৰ চেনেল হেপি ফেমিলি সুজাতা হিতলৈ মই সুজাতাই আন এটি ভিডিঅ' লৈ আজি কি ভিডিঅ' লৈ আনিছো নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে আৰু দেখা পাই ধৰিব পাৰিছে নহয় জানো আজি মন্দিৰৰ পৰাই আৰম্ভ কৰিছো আজি হৈছে কাতি বিহুৰ মই এটি ভিডিঅ' বনাই দিম বুলি ভাবিলো আপোনালোকক দেখুৱাই দিও বিহুৰ দিনাখনে কি কৰিলো আৰু কি কৰিম বলক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো ভিডিঅ'টি চাই কেনেকুৱা পালে হেয়া জনাবলৈ একেবাৰে নাপাহৰিব আৰু সম্পূৰ্ণ শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু চাই ভাল পালে লাইক এটা কৰি দিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব এয়া হৈছে চাকিৰ পৰা আৰম্ভ কৰিলো চাকি কেইখুৰ প্ৰথমে ধুই ল কাতি বিহুত কি কৰে সকলোৱেতো জানেই হেয়া আৰু নকলেও হ'ব মই ভিডিঅ'টিত কি কৰো সেইখিনি দেখুৱাবলৈ গৈ আছো পোন প্ৰথমে চাকি কেইখুৰ ধুই লৈ অলপমান শুকাবলৈ দিম গোটেইখিনি দেখুৱাই দিছো আৰু আপোনালোকক চাই থাকক চাকি কেইখুৰ শুকালে নে নাই এবাৰ চাবলৈ যাওঁ পুতলাও মোৰ লগত যাবলৈ ওলাইছে এইয়া পুতলা দৌৰি আহিছে চাওকচোন সেইখিনিও দেখুৱাই দিছো শুকাইছে নে নাই নাজানো তথাপি চাই লওঁ শুকাইছে যদিতো ভালে সোনকালে যিমানে সোনকালে হয় সিমানে ভাল নহয় জানো এইয়া পুতলা কি কৰি আছে চাওকচোন ভিডিঅ'টি অকণমান খৈ দিলো পুতলাই কি কৰিছে সেইখিনি দেখুৱাবলৈ সি চন্দনৰ ফুটটো লগাই ল'লে এয়া গুচি গ'ল বুট মগু নৈবদ্যৰ কাৰণে তিয়াই থোৱা হৈছিল আৰু বৰ্তমান ধুই থকা গৈছে বুট মগুখিনি সেইখিনিও আপোনালোকক দেখুৱাই দিছো মায়ে ধুই আছে ভাবিলো ভিডিঅ'টি যেহেতু দেখুৱাম গোটেইখিনিয়ে দেখুৱাই দিও নহয় জানো আৰু এয়া নৈবদ্যত দিবলৈ লোৱা ফলমূলখিনি সেইখিনিও দেখুৱাই দিলো আৰু এয়া হৈছে পায়সৰ বাবে গাখীৰখিনি গৰম কৰি থকা গৈছে পায়সটো কেনেদৰে বনায় সেইটোতো সকলোৱে জানে তথাপি ভাবিলেও দেখুৱাই দিওঁ গোটেইখিনি এয়া চাউল দিয়া গ'ল মায়ে বনাইছে সেইখিনি মই ভিডিঅ'টো কৰি দিলোঁ এয়া দি দিছে মাই খিচমিচ আৰু এয়া হৈছে তেজপাত আৰু ইফালে চাকি কেইখুৰ ইতিমধ্যে শুকাই গ'ল সেই গতিকে আমি খলিতা আৰু তেলটো দিয়া আৰম্ভ কৰি দিলোঁ এয়া ৰেডি কৰি আছোঁ আমি মায়ে দিবলৈ ওলাইছে মায়ে চাকি দি আছে ইমান ধুনীয়া লাগিছে দেৱালী আৰু লক্ষ্মী পূজা ইফালে কাতি বিহু খুবেই এটি সুন্দৰ পৰিৱেশ নহয় জানো এয়া জ্বলাই দিয়া গ'ল চাকি সেইখিনি অকণমান ভিডিঅ' কৰি দিলোঁ দেখিয়ে ভাল লাগি গৈছে নহয় জানো মায়ে চাকি দি আছে সেইখিনি দেখুৱাই দিছোঁ ভাবিলোঁ ভিডিঅ'টি যিহেতু দেখুৱাম গোটেইখিনিয়ে দেখুৱাই দিওঁ নহয় জানো এয়া আমাৰ তলত চাকি দিয়া গ'ল আৰু এয়া গোসাঁই ঘৰত এনেদৰে নৈবদ্য আগবঢ়োৱা হ'ল গোসাঁই ঘৰটো তুলসী গছ এডালৰ কাষত এনেদৰে চাকি দিয়া গৈছিল আৰু বাহিৰতো তেনেকৈ তুলসী গছৰ আগত চাকি দিয়া হৈছিল সেইখিনিও দেখুৱাই দি আছোঁ এয়া তুলসীৰ আগতো আমি চাকি দিছিলোঁ আৰু লগতে নৈবদ্য আগবঢ়োৱা হৈছিল এনেদৰে প্ৰণাম জনাইছিলোঁ সেইখিনিও আপোনালোকক দেখুৱাই দিয়া বস্তু নহয় তথাপি দেখুৱাই দিলোঁ আৰু এয়া কি হয় জানেনে এয়া হৈছে ঔটেঙাটো বাকলিটো দিয়া গৈছিল চাকি সেইটো এটা সুন্দৰ পৰম্পৰা এয়া গোসাঁই ঘৰতো তুলসী লগাই এনেদৰে চাকি দিছিলোঁ আমি চাওকচোন কি ধুনীয়া এটি সুন্দৰ দৃশ্য এয়া ওপৰৰ কিছু দৃশ্যাংশ ওপৰতো এনেদৰে চাকি জ্বলাইছিলোঁ পাকঘৰত চাকি দি এখন নৈবদ্যও আগবঢ়াইছিলোঁ সেইখিনিও দেখুৱাই দিলোঁ বৰ্তমানো আমাৰ ওপৰৰ গোটেইখিনি হোৱা নাই তথাপি দেখুৱাই দিছোঁ যিমানখিনি পাৰোঁ এয়া আন এটি ৰুমতো এনেদৰে চাকি জ্বলাই দিছিলোঁ দেখিয়ে ভাল লাগে নহয় জানো এয়া এনেদৰে জ্বলোৱা হৈছিল
চাওকচোন কি ধুনীয়া লাগিছে ওপৰত এনেদৰে জ্বলি আছে চাকি আকাশবন্তিৰ দৰে দেখা হোৱা নাই জানো এয়া পুতলা দেউতা মই মা আমি চাৰিওজনে পূজা কৰি আছিলোঁ পুতলাই ডম্বৰু বজাই আছে দেউতাই কি কৰি আছে চাই থাকক এইখিনিও চাই ভাল লাগে পাঠ কৰিব লৈছে সেইখিনি মই একেলগে দেখুৱাই দিলোঁ আপোনালোকক দ্বাদশ অধ্যায় ওম শ্রী পরমাত্মনে নমঃ অর্জুন উবাচ এবং সতত যুক্তা যে ভক্তাষ্টং পর্যুপাসতে যে সাপ্তক্ষরম অব্যক্তম তেষাং কে জগবিত্তনা অর্জুনে কলে যি অনন্য প্রেমী ভক্তই পূর্বোক্ত প্রকারে অর্থাৎ আগে কোৱা প্রকারে তোমার ভজন ধ্যানত নিরন্তর রত হৈ মোক সগুণ রূপী পরমেশ্বরক আৰু যিবিলাক ভক্তই কেৱল অবিনাশী সচ্চিদানন্দময় নিৰাকাৰ ব্ৰহ্মকে উপাসনা কৰে এই দুয়োবিধ সগুণ আৰু নিৰ্গুণ উপাসকৰ ভিতৰত সৰ্বোত্তম জগবেত্তা কোন অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিছে শ্ৰী ভগৱান উবাচ ভগৱানে উত্তৰ দিছে মজ্জাবেশ্য মনোজেমান নিত্যযুক্তা উপাস্যতে শ্ৰদ্ধয়া পৰায়ো পেতান্তে মে যুক্তস্তমা মতা ভগৱান শ্ৰীকৃষ্ণই ক'লে মোটেই সম্পূৰ্ণ মন নিবিষ্ট কৰি নিৰন্তৰ সদায় মোৰ ভজন ধ্যানত ৰত থাকি যি ভক্তই অতিশয় শ্ৰদ্ধাযুক্ত হৈ সগুণৰূপী মোক পৰমেশ্বৰক ভজনা কৰে সেই ভক্তজনেই মোৰ মতে সকলো যোগীৰ ভিতৰত শ্ৰেষ্ঠ যোগী যে তক্ষৰম অনিৰ্দেশ্য অব্যক্তং পৰ্যুপাসতে সৰ্বত্ৰ গমচিন্তাঞ্চ কুটস্থম অচলং ধ্ৰুমং সংযম মে ইন্দ্ৰিয় গ্ৰাম্যং সৰ্বত্ৰ সমবুদ্ধ তে প্ৰাপ্নুৱন্তি মামেৱ সৰ্বভূত হিতেৰতা কিন্তু যিসকল লোকে ইন্দ্ৰিয়সমূহক সম্যক ৰূপে সংযমিত কৰি বা নিয়ন্ত্ৰিত কৰি মন আৰু বুদ্ধিৰ অতীত সৰ্বব্যাপী অব্যক্ত অবিচল নিত্য অচল নিৰাকাৰ অবিনাশী সচ্চিদানন্দ ঘন ব্ৰহ্মক নিৰন্তৰ অনন্যভাৱে ধ্যান কৰি ভজন কৰে সকলো প্ৰাণীৰ প্ৰতি দয়াশীল আৰু সকলোতে সমভাৱাপন্ন সেই যোগীয়ে মোক পায় ক্লেশু অধিকতৰম তেষাং অব্যক্তা সত্যচেতসং পরস্তু ফয়ংরান্তি সম্পরস্তু নির্ণয় আপরস্তু ফয়ংরান্তি সম্পরস্তু নির্ণয় আপরস্তু ফয়ংরান্তি সম্পরস্তু নির্ণয় তো তোমার শ্রীচরণবাড়ি কাতি বিহু উপলক্ষে মায়ে মহালক্ষ্মীৰ শ্ৰীচৰণৰ সামান্য চলি আছে তাত বহুত ভুলভ্ৰান্তি হ'ব পাৰে সকলোক মৰিখন কৰি নিৰ্বাগ্নে কল্যাণ ৰক্ষা কৰা জয়োৎসৱ কৰি হৰিব
পাইছে এইখিনি থকা চলোৱা হৈছে তাৰেও এটি সুন্দৰ ভিডিঅ' কৰি দিলোঁ সৰু ভিডিঅ' ভাল লাগে এনেকৈ ধোঁৱা ওলাই থাকিলে ইফালে পায়স আমাৰ হৈ আছে পায়স প্ৰায় হোৱাৰ পথতে বহুত ধুনীয়াকৈ বনাইছিল মায়ে আৰু ইফালে আমাৰ নৈবদ্য দিয়া কাম আৰম্ভ হৈ গ'ল গোসাঁই ঘৰৰ পৰা নৈবদ্য লৈ অনা গ'ল আৰু এয়া হৈছে পায়স আৰু আমাৰ বিহুৰ দিনাখনেও আমি ভাত বা খিচৰি নাখাওঁ লুচি আৰু মটৰৰ পনীৰ মটৰ এখন বনোৱা গৈছিল সেয়াই আমি খালোঁ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী ফেমিলি সুজাতা হিৰোৰ তৰফৰ পৰা আৰু আপোনালোকে বিহুৰ দিনাখনে কোনে কি কৰিলে সেইখিনি আমাক কমেণ্ট বক্সত আহি জনাবচোন আৰু কি খালে ৰাতি আৰু কেনেদৰে উদযাপন কৰিলে সেইখিনি আমাক কমেণ্ট বক্সত আহি জনাব ভিডিঅ'টি সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ ভিডিঅ'টি যদি চাই ভাল পাইছে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব কাষতে আকৌ বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ' লৈ আনে প্ৰতিশ্ৰুতিৰে মই সুজাতাই ইমানতে বিদায় মাগিলোঁ ধন্যবাদ